কিন্তু এইবাৰ বিজেপি চৰকাৰখনে আনুষ্ঠানিকভাৱে বৰ্ষপতিৰ কোনো উৎসৱ আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে। কিন্তু বৰ্ষপতিৰ দিনকেইটাত বিভিন্ন কাৰ্যসূচী হাতত লৈছে চৰকাৰে। 11 মে'ত 50,000 প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হ'ব। ইয়াৰে মাজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় 26,000 প্ৰাৰ্থী থাকিব। শিক্ষা, স্বাস্থ্য, আবকাৰী, সমাজ কল্যাণ আদি বিভাগৰো নিযুক্তি হ'ব। প্ৰায় 50,000 প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব একেলগে। দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰ এটাই জানিবলৈ দিয়া মতে 1 মে'ৰ পৰা 7 মে'ৰ ভিতৰত বিভিন্ন বিভাগৰ পদৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে সকলো বিভাগক এই বিষয়ে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই নিযুক্তি লাভ কৰা ব্যক্তিসকলক 11 মে'ত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। 11 মে'ৰ এই অনুষ্ঠানলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। অমিত শ্বাহ সেই সভাত অহাটো নিশ্চিত হৈ পৰিছে।